নমস্কাৰ। আপোনালোকে জানি ভাল পাব যে বৰ্ণগড় মহাবিদ্যালয়ত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা আয়োজন কৰা হৈছে। ইয়াত আমাৰ অধ্যক্ষ মহোদয়, তাৰপিছত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু বৰ্ণগড় মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এক সন্মিলিত প্ৰচেষ্টাত কৰ্মচাৰীবৃন্দ আছে লগত বৰ্ণগড় মহাবিদ্যালয়ৰ সন্মিলিত প্ৰচেষ্টাত এক বৃহৎ আয়োজন কৰা হৈছে। প্ৰায় 3,000-3,500 ছাত্ৰ ছাত্ৰী বা বিভিন্ন বিশিষ্ট লোক আমাৰ ইয়াত উপস্থিত হ'ব। গতিকে এক বৃহৎ আয়োজনৰ পূজাভাগ নাম চলি আছে, নাম কীৰ্তন চলি আছে, তাৰপিছত পূজা শেষ আৰম্ভ হ'ব। গতিকে ইয়াত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে গোটেই ছাত্ৰ ছাত্ৰীসকল এটা উপস্থিত হৈ এক বৰ্ণগড় মহাবিদ্যালয়ত অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে। ভাল লাগিছে, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো আহিছে। গতিকে আৰু বিশিষ্ট ব্যক্তি কিছু সংখ্যক বৰ্ণগড় অঞ্চলৰ আমাৰ ইয়াত উপস্থিত হৈছে। আমি এক সফল সৰস্বতী পূজা উদযাপন হ'ব বুলি আমি অনুভৱ হৈছে। গতিকে ইয়াত সদৌতিৰে সন্মিলিত প্ৰচেষ্টাত যি সৰস্বতী পূজা ইয়াত অনুষ্ঠিত হৈছে তাৰ কাৰণে আমি সুখী হৈছোঁ। আৰু আমাৰ ইয়াৰ পৰা এটা ভাল মেছেজ গৈছে ডেফিনেটলি, যে ইয়াত দুটা অনুষ্ঠান আপোনালোকে জানে, শিক্ষানুষ্ঠানবিলাকত গভৰ্ণমেণ্ট শিক্ষানুষ্ঠানত তাৰমানে দুটা অনুষ্ঠান হয় ছাত্ৰ ছাত্ৰীৰ কাৰণে, সৰস্বতী পূজা আৰু ফাটেহ দৰ্জদাম হয়। দুয়োটাতে আমাৰ মহাবিদ্যালয়ত সদায় জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ছাত্ৰ ছাত্ৰী মিলিত হৈ অনুষ্ঠিত কৰে।